হেল্ল' বন্ধুসকল, আজি আমি বহুত দিনৰ মূৰত লগ হৈছোঁ। আমি তিনিওজন অলমষ্ট একমাহ হৈ গৈছে। চ' আমি আজি নতুন এটা টপিকৰ ওপৰত আমি ডিছকাশ্যন কৰিব গৈ আছোঁ। এটা দুদিন আগতে বহুত এটা শোকাব ঘটনা আমি সকলোৱে নিউজত পাইছোঁ। জাপানৰ এক্স প্ৰাইম মিনিষ্টাৰ চিনজো আবে ডেথ হ'ল। তেওঁৰ সেই ডেথটোৰ ওপৰতে আমি আজি আলোচনা এটা কৰিম। একচুৱেলি ডেথ কিয় হ'ল, কেনেকৈ হ'ল, কোনে কৰিলে, কিয় কৰিলে, আৰু তেওঁ কোন আছিলে, আৰু ইণ্ডিয়া আৰু জাপানৰ মাজত যিটো ৰিলেশ্যন তেওঁ কেনেকৈ সেইটো অটুট ৰাখিছিলে আৰু ক্ল'জনেছটো বনাই আনিছিলে, সেইটো কথা আমি ডিছকাছ কৰিম। Breaking news out of Japan, the former Prime Minister Shinzo Abe assassinated, gunned down during a campaign event. श्री शिंजो आबे अब हमारे बीच नहीं रहे हैं. This brutal and cowardly murder of Shinzo Abe shocks the whole world. I wish to extend our deepest sympathy and condolences. Stopping to sign the condolence book at the Japanese embassy on the way to CIA. My sympathy and my thoughts. Our thoughts are with you and with the people of Japan today. আমি একচুৱেলি যিজন প্ৰাইম মিনিষ্টাৰৰ কথা পাতিবলৈ গৈ আছোঁ চিনজো আবে, তেওঁ একচুৱেলি এক্স প্ৰাইম মিনিষ্টাৰ আছিলে। এতিয়া আমাৰ যোনজন কাৰেণ্ট প্ৰাইম মিনিষ্টাৰ হ'ল এজন হ'ল ফুমিঅ' কিচিডা। যদি ফুমিঅ' কিচিডা এতিয়া মানে সেই প্ৰাইম মিনিষ্টাৰ চিটত আছে, তেওঁ গোটেই মানে গভৰ্নেন্সখন কৰে চিনজো আবে। চ' চিনজো আবে মানে গোটেই জাপানিজ যিটো মানে গভৰ্নেন্স ছিষ্টেমটোত চিনজো আবে বহুত ডাঙৰ এটা ইম্পেক্ট আছিলে মানে। তো সেইকাৰণে তেওঁৰ মৃত্যু জাপানৰ কাৰণে এটা বহুত ডাঙৰ লছ বুলি কোৱা হৈছে। Shinzo Abe জাপানৰ longest serving PM আছিলে। প্ৰাইম মিনিষ্টাৰ আছিলে। তাৰপিছত সেই নিজৰ হেল্থ ইছ্যুৰ কাৰণে ৰিজাইন কৰিছিলে। তো ফাৰ্ষ্ট মানে যেতিয়া মই একচুৱেলি মানে মই নিজৰ এক্সপিৰিয়েঞ্চো কৈছোঁ, যেতিয়া মোবাইলত আহিলে বিশ্বাস কৰা নাই যে জাপানৰ মানে হিষ্ট্ৰীত যে এনেকুৱা এটা শ্বুট আউট হৈছে, মানে এটা শ্বুট কৰিছে। জাপান মানে ওৱান অফ দ্য ছেফেষ্ট কাউণ্ট্ৰি বুলি কোৱা হয়। এটা প্ৰত্যেক বছৰে এনেকৈ এটা লিষ্ট ওলায় ছেফেষ্ট কাউণ্ট্ৰি বুলি। তাত কোনো ৰায়ত নহয়, কোনো যিবোৰ গানছ প্ৰকিউৰমেণ্ট হয়, গানছ মানুহে কিনিব পাৰে। এইটো ইণ্ডিয়াতো বহুত সহজ হয় কিনা, US-তো বহুত সহজ হয় কিনা এটা গান কিনাব, কিন্তু জাপানৰ সেইটো বহুত ষ্ট্ৰিক্ট ল আছে। তাৰ পিছতো মানে তেনেকুৱা এজন প্ৰাইম মিনিষ্টাৰক মানে তাতে মানে ভাষণ দি থকা সময়তে গুলিয়াই দিয়াটো মানে এইটো বহুত ডাঙৰ মানে চিকিউৰিটি লেপছ বুলি কোৱা হৈছে। যেতিয়া নিউজটো পালো তেতিয়াতো বহুত শ্বকিং, মানে বিশ্বাস কৰিব পৰা নাছিলো যে এনেকুৱা এনেকুৱা হৈ গ'ল। দুবাৰ তিনিবাৰ মানে বহুত ডাঙৰ কাম আহিছে, কাণ ফাটি গৈছে। নিউজটো কেতিয়া পাইছিলে? নহয়, যেতিয়াহে মই অফিচত আছিলো তেতিয়া নিউজটো পাইছিলো। লগৰ এটাই ক'লে যে জাপানৰ চিনজো আবেক গুলিয়ালে। মই কি ডাঙৰ কথা, কাৰণ বেলেগ দেশত তেনেকে হোৱা বেলেগ কথা, কিন্তু জাপানত এনেকুৱা হ'ব নালাগে ন, কেতিয়াও এনেকে নহয়। সেইকাৰণে মানে আচৰিত কথা আছিলে মোৰ কাৰণে। তাৰপিছত আৰু মানে বেয়াও লাগিছিলে, নৰ্থ ইষ্টত বহুত কাম কৰি আছিলে জাপানে, হয় নাই? সেইটোতো সঁচাকে ইম্পেক্ট কৰিব, সেইটো কথা মানে প্ৰথম মনত আহিছিলে। গুৱাহাটীতে বহুত কিবা ৱাটাৰ চাপ্লাই কিবা কাম কৰি আছে নেকি, মই একজেক্টলি গম নাপাওঁ। ৱাটাৰ চাপ্লাই হওক, তাৰপিছত আৰু এই যিবিলাক নলা নৰ্দমা কিবা এনেকুৱা বহুত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কাম কৰিছে। কি একজেক্টলি গম নাপাওঁ। বিশেষকে মানে তাৰ জাপানৰ এটা বহুত ডাঙৰ মানে লোনটো দিছে। লোন মানে কি, এছিষ্টেণ্ট দিছে, কি ইণ্ডিয়াতো দিয়ে। নৰ্থ ইষ্ট ইণ্ডিয়াত মানে কি হয়, এই অৰুণাচল যিটো এৰিয়া মানে অৰুণাচল প্ৰদেশ, সেইটো বহুত এটা ডিছপিউটেড, মানে চাইনাই নিজৰ বুলি ক্লেইম কৰে আৰু ইণ্ডিয়াই নিজৰ বুলি ক্লেইম কৰে। তো তেতিয়া কেতিয়াবা কি হয়, বহুত ডাঙৰ প্ৰজেক্টৰ পৰা প্ৰজেক্ট বনাবলৈ মানে ফাণ্ড লাগে ইণ্ডিয়াত। তো ইণ্ডিয়া বাহিৰৰ পৰা ইণ্টাৰনেশ্যনেল ফাণ্ড মানে যোগাৰ কৰিব চেষ্টা কৰে, যেনেকে নিউ ডেভেলপমেণ্ট বেংক হৈ গ'ল বা ৱৰ্ল্ড বেংক হৈ গ'ল। তাৰ পৰা যেতিয়া ফাণ্ডিং বিচাৰে তেতিয়া চাইনাই সেই ফাণ্ডিংটো ব্লক কৰি দিয়ে। এইটো কৈ পেলাই ব্লক কৰে যে এইটো আমাৰ মানে এৰিয়া হয়, ডিছপিউটেড এৰিয়াত কেতিয়াও ইনভেষ্টমেণ্ট কৰিব নোৱাৰে। তো ইণ্ডিয়া মানে সেই ডেভেলপমেণ্টটো সদায় ৰখি যায়। তো এনেকুৱা এখন কাউণ্ট্ৰি মানে লগা হৈছিলে ইণ্ডিয়াত,
যোনে মানে সেই ডেভেলপমেণ্টৰ কাৰণে ফাণ্ড দিবলৈ ৰেডি আছিল তো জাপান আগবাঢ়ি আহিছিলে যে আমি অৰুণাচলত হওক বা য'তেই নহওক আমি অৰুণাচলত হ'লেও আমি মানে ফাণ্ডিং কৰিম তো সেইটো মানে ইণ্ডিয়াৰ কাৰণে বহুত এটা হেল্পফুল মানে ফেভাৰ আছিল আৰু জাপানৰ পৰা তেনেকৈ আৰু বহুত বহুত দিছে কিবা কিবি আৰু আছে আৰু চবতকৈ মানে ভাল কি কয় ফেভাৰটো হ'ল মানে চবতকৈ ডাঙৰ ফেভাৰটো হ'ল কি চব কাউণ্ট্ৰিয়ে বাৰু ইণ্ডিয়াক মোটামুটিকৈ লোন প্ৰভাইড কৰি থাকে এছিষ্টেঞ্চ দি থাকে সিহঁতৰ খুবচুৰতিটো হ'ল সিহঁতে বহুত ছুপাৰ ল' ইণ্টাৰেষ্টত দিয়ে ছুপাৰ ল' 0.18%, 0.1%, 0.01%. 1% হলে মানে কি আৰু সেইখিনি সুদ নাপায় আৰু নাপায় ফ্ৰীকে দিয়ে নিশ্চয় একদম ল' ইণ্টাৰেষ্ট মানে ইণ্টাৰেষ্ট ফ্ৰী লোনো বুলিও নকয় আৰু সেই অলপ এনেই লগাই দিছে আৰু সেইটো সিহঁতৰ জাপানিজ লোনৰ মানে সেইটো এটা খুবচুৰতি মই এনেই ভিডিঅ' চাইছিলো তাত তেনেকে পালো মানে প্ৰথম জাপান মানে কেনেকুৱা আছিলে প্ৰথম জাপানৰ অৱস্থা ইমান ভাল নাছিলে প্ৰথম একদম 1920 এনেকুৱা মানত 90 যেতিয়া ষ্টাৰ্ট হৈছিলে আৰু তেতিয়া জাপানৰ অৱস্থা ইমানো ভাল নাছিলে তাৰপিছত মাজতে মানে জাপানে বহুত ৱৰ্ক হাৰ্ড কৰিলে বুজিছ নিজৰ ডেভেলপমেণ্ট কৰিলে তেতিয়া জাপান বহুত শক্তিশালী হৈ গ'ল ইমানে শক্তিশালী হৈ গ'ল যে দুবাৰ বিশ্বযুদ্ধত অকলে লাগি গৈছে আৰু বহুত দেশক এনেকে এটেক কৰিছে তাৰপাছত যেতিয়া হিৰোশ্বিমা নাগাচাকি হ'ল তেতিয়া তাৰ পাছৰ পৰা জাপান মানে ৱাৰ এইবিলাকত মানে বেয়া পোৱা হৈ গ'ল আৰু পুৰা ডিপ ইম্পেক্ট হৈ গ'ল তেতিয়াৰ পৰা মানে পিছ লাভিং কাণ্ট্ৰি হৈ গ'ল তেতিয়াৰ পৰা এনেকুৱা হৈ গ'ল মানে ৱৰ্ল্ডত যিমানে যি নহওক ৱাৰত মানে কেতিয়াও পাৰ্টিচিপেট নকৰে কাকো মিলিটাৰী ধৰ এনেকুৱা অস্ত্ৰ চাপ্লাই নকৰে মানে নিজৰ ৱেপন মিলিটাৰী চাপ্লাই ফৰ্ম নকৰে ধৰ মিছাইল তাৰপিছত ধৰ নিউক্লিয়াৰ ৱেপন কোনোবাই যদি নবনায় বনাইছে এইটো বিৰোধিতা কৰিব যেনেকে ইণ্ডিয়া বনাইছিলে ইণ্ডিয়া বনাওতে ইণ্ডিয়া হেৰি কৰি দিছিলে ব্লক কৰি দিছিলে চেংচন লগাইছিলে তাৰপিছত সেনেকুৱা কাণ্ট্ৰি হৈ গ'ল তাৰপিছত এই চিনজো আবে যেতিয়া হৈছে চিনজো আবে আহোঁতে মানে চিনজো আবে মানে মেইনলি কি কাম কৰিছে যিহেতু চাইনা আছে এতিয়া চাইনাৰ গোটেই ৱৰ্ল্ডখন ডমিনেট কৰিব বিচাৰি আছে ন এতিয়া তাতে এই চাইনাই ইণ্ডো পেচিফিক গোটেই এৰিয়াটো সেইখিনি ৱাটাৰ এৰিয়া আছে ৱাটাৰ বডিজ আছে ইণ্ডো পেচিফিক সেইখিনি গোটেইখিনি ডমিনেট কৰিব বিচাৰি আছে সেইকাৰণে কিবা আইলেণ্ড সৰু চাউথ চাইনা চাউথ চাইনা চি বুলি নহয় গোটেই ইণ্ডো পেচিফিক গোটেই ৰিজনটো আৰু মেইনলি টাৰ্গেট সেইখিনি চাউথ চাইনা সেই বিল্ড এণ্ড ৰোড ইনিচিয়েটিভ লৈ পেলাই এফালে ডমিনেট কৰিব বিচাৰিছে আফ্ৰিকালৈ ইউৰোপ আফ্ৰিকা এছিয়া গোটেইখিনি এনেকে ডমিনেট কৰিব বিচাৰিছে সেনেকে গোটেইখিনি মানে অকুপাই কৰিব বিচাৰিছে ন চাইনাই সেইটো মানে এই ৰখাবলে যিটো কোৱাড গ্ৰুপ ফৰ্ম হৈছে সেই কোৱাড গ্ৰুপটো ফৰ্ম কৰাত একদম চবতছে কোনে মানে প্ৰথম ইনিচিয়েটিভটো লৈছিলে সেইটো হৈছে চিনজো আবে লৈছিলে ইণ্ডিয়া তাৰপিছত USA জাপান আৰু অষ্ট্ৰেলিয়া এই গোটেইকেইটাৰ মাজত যিটো কোৱাড গ্ৰুপ হৈছে সেইটো প্ৰথম ইনিচিয়েটিভ চিনজো আবেৰ কাৰণে হৈছে চিনজো আবে মানে গোটেইটো বনাইছে তাৰ কাৰণে এতিয়া আমাৰ ইণ্ডিয়া জাপানৰ মাজত এনেকে বহুত ৰিলেশ্যন আহিছে USA ইণ্ডিয়াৰ মাজতো হৈছে এনেকে অষ্ট্ৰেলিয়াৰ লগতো ইণ্ডিয়াৰ যি ৰিলেশ্যনশ্বিপ বিল্ড হৈছে সেইখিনি গোটেইখিনি মানে চিনজো আবেৰ কাৰণে হৈছে সেইকাৰণে চিনজো আবেক 2020 নে কেতিয়া ইণ্ডিয়াই পদ্মবিভূষণ দিছে ছেকেণ্ড জাপানিজ হয় পদ্মবিভূষণ আৰু সেই মানে চাইনাটো এনেকে অকুপাই কৰিব বিচাৰি আছে সেইখিনি ৰখাবলৈ কোৱাড গ্ৰুপ যে ফৰ্ম হৈছে সেই কোৱাড গ্ৰুপত মানে যিটো এই মিলিটাৰী এনেকুৱা জইণ্ট হেৰি হয় যে কি কৰে এক্সাৰচাইজ হয় যে এক্সাৰচাইজ এটা আছে কি নামটো একজেক্টলি মনত নাই মোৰ মালাবাৰত সেই জাপান আৰু ইণ্ডিয়াৰ মাজত এনেকে মানে হেৰি হয় এক্সাৰচাইজ হয় তাৰপাছত এতিয়াতো হেৰি USA আৰু অষ্ট্ৰেলিয়া গোটেইকেইটাই আহি গ'ল মানে 4খন দেশে এতিয়া এক্সাৰচাইজ কৰে চাইনা ভুকুৱাই গৈছে একদম ফাটিছে পুৰা সেইখিনি গোটেইখিনি চিনজো আবে ইনিচিয়েটিভৰ কাৰণে হৈছে
তাৰপিছত আকৌ ইণ্ডিয়াত আৰু বহুত কিবা কিবি এতিয়া ডেভেলপমেণ্টো কৰি আছে মুম্বাইৰ পৰা দিল্লীলৈ এটা ট্ৰেইনৰ কিবা হেৰি এটা চলি আছে মেট্ৰ' বুলেট ট্ৰেইনৰ সেই গোটেইটো জাপানে ফাইনেন্স কৰি আছে তাৰপিছত এনেকে মুম্বাইৰ পৰা চেন্নাইলৈ কিবা হাইৱে এটা বনি আছে এনেকে বহুত কাম কৰি আছে নৰ্থ ইষ্টতো বহুত কাম কৰি আছে সেই জাপানে মানে এনেকে ফাইনেন্স কৰি আছে জাপানৰ মানে সেইখিনি সময়ত কি হৈছিলে ৱৰ্ল্ডৰ শেষ হোৱাৰ পাছত জাপানটো অৱস্থা নাইকিয়া হৈ গ'ল ন তেতিয়া এই জাপানক মানে সেইখিনি সময়ত ইণ্ডিয়াৰ পৰা হেৰি লাগিছিলে ইণ্ডিয়াতো আইৰণ অ'ৰ বহুত আছে সেই আইৰণ খিনি জাপানক লগা হৈছিলে সেইকাৰণে ইণ্ডিয়াৰ ওচৰত আহিলে আৰু মানে আইৰণ অ'ৰ চবতছে বেছি আছিলে চাইনাৰ ওচৰত আছিলে কিন্তু চাইনা আৰু জাপান আগৰ পৰাই বেয়া মানে এটা সময়ত চাইনা অকুপাই কৰিছিলে জাপানে পুৰা অকুপাই কৰি লৈছিলে তেতিয়া জাপানিজ খিনিয়ে চাইনিজক মানে নিশেষ কৰি দিছিলে একদম মাৰি এই তেতিয়াৰ পৰাই মানে চাইনা আৰু জাপানিজৰ মানে শত্ৰুটো আছিলে সেইকাৰণে চাইনাৰ পৰা যদিও আইৰণ আছে কিন্তু কিনিব নোৱাৰে মানে সেইকাৰণে নেক্সট অপচন ওচৰতো ইণ্ডিয়া আছে ইণ্ডিয়াৰ পৰা কাৰণে ল'ব লগা হ'ল এনেকে ইণ্ডিয়াৰ ওপৰত মানে ৰিলেশ্যনটো ভাল হৈ গৈ আছিলে কিন্তু যেতিয়া দুইখন ৱৰ্ল্ড ৱাৰতে ইণ্ডিয়া আৰু জাপান অপজিট চাইডে আছিলে কিন্তু ৱৰ্ল্ড ৱাৰৰ পাছত দুইটা মানে ক্ল'জ হ'ল আৰু ইণ্ডিয়াই যিটো নিউক্লিয়াৰ ট্ৰিটি আছে ইণ্টাৰনেশ্যনেল নিউক্লিয়াৰ ট্ৰিটি সেইটো ইণ্ডিয়া সেই চাইন কৰা নাই কিন্তু জাপানে তথাপিও ইণ্ডিয়াক নিউক্লিয়াৰ পাৱাৰত মানে জেনেৰেশ্যনত মানে ছাপৰ্ট কৰে আৰু ইণ্ডিয়াই এনেকুৱা এখন কাণ্ট্ৰি যিখনক মানে জাপানে সেইখন চাইন কৰা নাই যদিও তথাপিও ছাপৰ্ট কৰে মানে কিন্তু বেলেগক এনেকে ছাপৰ্ট নকৰে মানে ক্ল'জ ৰিলেশ্যনশ্বিপ আছে আৰু ইণ্ডিয়া আৰু জাপানৰ মাজত আৰু জাপানৰ কিছুমান প্ৰব্লেমো আছে জাপানৰ এতিয়া যিটো পপুলেশ্যনটো অল্ড বেছিভাগ মানে যিটো এভাৰেজ এজ বেছিভাগ মানুহ এভাৰেজ এজ হল মানে 60 প্লাস হ'ব চাগে ৰাইট 55 প্লাস এট লিষ্ট এজিং হৈ আছে মানে যিটো পপুলেশ্যন আছে পপুলেশ্যনটো অল্ড হৈ গৈ আছে সেইকাৰণে মানে পপুলেশ্যন লগা হৈ আছে আৰু ইণ্ডিয়াৰ পপুলেশ্যনটো বহুত য়ং হয় সেইকাৰণে ইয়াৰ পৰা মানে মানুহ ৱৰ্কফৰ্চ ছাপ্লাই কৰিব পাৰে জাপানলৈ আৰু এইটো ইছ্যু কাৰণে যে বহুতে কাম সিহঁতৰ মানে কৰে ন এভাৰেজ মানুহবোৰৰ এজটো বেছি ন এভাৰেজ চ' সেইটো কাৰণে মই শুনিছিলো মানে জাপানত মানে 60 ইয়াৰৰ পিছতো মানে মেণ্ডেটৰী নহয় মানে ৰিটায়াৰমেণ্ট ল'ব লাগিব বুলি যদি কাম কৰিব পাৰ তো ইচ্ছা আছে তো কৰিব পাৰ মানে জাপানে আমাৰ ইয়াতো মেনুফেকচাৰিং ইউনিট বঢ়াই দিব পাৰে যদি মানে ইয়াং ৱৰ্কফৰ্চ লাগে আৰু মেনুফেকচাৰিং ইউনিট বঢ়াবলৈ সিহঁতৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ভইচটো কমি গৈছে দীপকৰ অলপ কমাই বুজি পাওঁ মই বুজি পাই ৰাখি আছো মানে জাপানে যিহেতু ৱৰ্কফৰ্চ মানে কমিব লাহে যে ইয়াং ডেন্সিটি কমি গৈছে ন ইয়াং মানুহৰ পপুলেশ্যন ডেন্সিটিটো কমি গৈছে তো সেইকাৰণে মানে জাপানৰ মানে ফিউচাৰ এটা সিহঁতৰ কি ক'ম এইটো এইম এটা আছিলে কি ইণ্ডিয়াত মানে এইটো ইনভেষ্ট কৰিব মানে ইণ্ডিয়াত মানে মেনুফেকচাৰিং ইউনিট আনিব পাৰে বা সিহঁতৰ কিছুমান যিবোৰ হেডকোৱাৰ্টাৰ্ছ বা ব্ৰাঞ্চেছবোৰ ইণ্ডিয়ালৈ ট্ৰান্সফাৰ কৰিব মানে জাষ্ট য়ং ৱৰ্কফৰ্চটোৰ কাৰণে মানে যাতে ইণ্ডিয়াৰ পৰা য়াং ৱৰ্কফৰ্চটো পায় আৰু সেইটোৰ কাৰণে ইণ্ডিয়াৰ মানে ৰোড কানেক্টিভিটি কমিউনিকেশ্যন আৰু মানে ইনফ্ৰাষ্ট্ৰাকচাৰটো বহুত মজবুত হ'ব লাগিব আৰু মানে তেতিয়াহে শ্বিপিং কষ্টটো মানে সিহঁতে বেৰ কৰিব পাৰিব ন তো সেইটো এটা ৰিজন বুলি কয় জাপানে মানে ইমান ছফ্ট লোন দি থকাৰ পাছত মানে ইমান ছফ্ট লোন দি থকা সিহঁতৰ প্ৰফিট কিমান সেইটো এটা মানে সিহঁতৰ এটা লং টাৰ্ম মানে ভিজন এটা আছে মানে তেনেকুৱাই আৰু লাহে তোৰ জাপানৰ ইকনমিটো মানে ষ্টেগনেন্ট টাইপৰ হৈ গৈছে ইকনমিটো মানে ইমান বাঢ়ি থকা নাই আৰু মানে ৰখি গৈছে মানে ডেভেলপিং কাণ্ট্ৰি নহয় ডেভেলপ কাণ্ট্ৰি টাইপে হয় সেইটো কাৰণে চাগে ষ্টেগনেন্ট মানে একচুৱেলি আজিকালিৰ মানে যুগত মানে এখন কাউন্ট্ৰি যদি মানে বেছি প্ৰস্পাৰাছ হ'ব পাৰে মানে যদি লাগে মানে ফিউচাৰ যদি সিহঁতৰ যদি কম কি ক'ম ফিউচাৰ মানে ব্ৰাইট
আছে বা বনাব বিচাৰে তেতিয়াহ'লে সিহঁতৰ বহুত নেচাৰেল ৰিচোৰ্চেছ বহুত লাগিব মানে অনলি এইবোৰ বিজনেছ কৰি থাকিলে নহ'ব মানে এটা সময়ত গৈ সেইটো ষ্টেগনেণ্ট হৈ যাব তো নেচাৰেল ৰিচোৰ্চটো লাগিবই যদি সিহঁতে মানে এখন কাণ্ট্ৰি মানে যদি কি ক'ম 100 years 200 years যদি ইকনমিক প্ৰস্পাৰিটিটো বিচাৰে মানে ইমান ডাঙৰ বিচাৰে কিন্তু আজিকালি মানে কাণ্ট্ৰিবোৰে কি কৰে US হওক চাইনা হওক ইণ্ডিয়া হওক এই নেচাৰেল ৰিচোৰ্চ বিচাৰিবলৈ বেছি ট্ৰাই কৰি আছে USA বহুত নিজৰ মাটিটোতো বহুত ৰিজাৰ্ভ কৰি ৰাখিছে চাইনাটো সেইকাৰণে চাউথ চাইনা চিপত পুৰা চকু দি ৰাখিছে যদি চাউথ চাইনা চি পাই যায় সিহঁত কমচে কম 500 years মান কাৰণে ছুপাৰ পাৱাৰ হৈ গ'ল আৰু 500,000 years ইমান ৰিচোৰ্চ আছে তো জাপান এখন সৰু কাউণ্ট্ৰি তো তাৰ ওচৰে পাজৰে চবেই ক্লেইম কৰি থাকে ৰাছিয়া ক্লেইম কৰে চাইনাই ক্লেইম কৰে নৰ্থ কোৰিয়াই ক্লেইম কৰে তো সিহঁতৰ কাৰণে বহুত লিমিটেড মানে সেইটো এটা ৰিজন মানে এটা সময়ত গৈ সিহঁতৰ বিজনেছটো মানে চেচুৰেটেড হৈ যাব আৰু মানে সেইটো এটা ষ্টেগনেণ্ট হৈ যাব পাৰে মানে তো সেইটো কাৰণে এইবোৰ লং টাৰ্ম ভাবিব হ'ল আৰু মানে নেশ্যনেল ৰিচোৰ্চেছ তো মানে চিনজো আবেৰ ইয়াৰ ডেথৰ কাৰণে এতিয়া এক প্ৰকাৰে মানে জাপানৰ পলিটিকেল ফিল্ডখনত ডাঙৰ চেঞ্জ আহিব ৰাইট মানে এটা ডাঙৰ ইম্পেক্ট প্লাছ তোৰ ইণ্ডিয়া আৰু জাপানৰ যিটো ৰিলেশ্যনশ্বিপ তাতো এটা ডাঙৰ লছ এতিয়ালৈকে এজনক ধৰিছে ন ফটো এটা টুইটাৰত দিছে জাপানৰ আৰু তাৰ পৰা তাৰ যেতিয়া মানে ঘৰৰ এপাৰ্টমেণ্টটো ওৱান ৰুম এপাৰ্টমেণ্ট মানে তাক চেক কৰিছে তো বহুত হেণ্ডমেড মানে গান পাইছে মানে গানটো কেনেকৈ বনাইছিলে চালি নাই চোৱা জানো নি এইটো 3D প্ৰিণ্টাৰ তো তাৰপিছত মানুহে কৈ আছে 3D প্ৰিণ্টাৰ মানে বেডলি ইউজৰ প্ৰথম এটা এক্সাম্পল মানে ফাৰ্ষ্ট এক্সাম্পল মানে তো 3D প্ৰিণ্টাৰ ইউজেছ তাৰ কাৰণে লাইচেঞ্চিং কৰিব লাগে বা ইউজৰ কাৰণে এটা ষ্ট্ৰিক্ট ল এটা আনিব লাগিব 3D প্ৰিণ্টাৰ কি বনাব না চব বনাব মানুহজনৰ যিজনৰ মানে এতিয়া ধৰিছে নামটো হৈছে তেটসুয়া ইয়ামাগামি 41 year old কি জানিবা USA মাৰিব দিছে না মানুহে কৈছে মানে সি যে নেভিত আছিলে মানে তেতিয়াৰ পৰা মানে চৰকাৰক ইমান ভাল নাপায় মানে চৰকাৰ যিটো পলিচি মানে ন বহুত ষ্ট্ৰিক্ট পলিচি ন চৰকাৰ এইটো যিটো আমাৰ ৱৰ্ক লাইফ বেলেঞ্চো সিহঁতৰ তাত ইমান নাইতো সুইচাইড কেছটো বহুত বেছি জাপানৰ সুইচাইড ৰেটটো বেছি হয় তো সেইটো ইমান ভাল নাপায় তো এইটো কাৰণে ইমান পাৰ্চনেল গ্ৰাটছৰ কাৰণে ইমান পপুলাৰ এনেকুৱা মানুহক মাৰাটো অকল নিজৰ পাৰ্চনেল তাৰ পিছফালে কিবা থাকিবও পাৰে ষ্টৰি কোনোবাই ফ'ৰ্চ কৰিছে বা কোনোবাই তাক এটা আউটাৰ কথা যদি পিছফালে যদি থাকে তেতিয়াহ'লে ইণ্টেল আগতে পাই গ'ল সি অকলে কৈছে কাৰণে সেইটো ইণ্টেল সিহঁতে নোৱাৰিলে সি অকলে গান বনাইছে অকলে মানে এটা পাৰ্চনেল এজেণ্ডা নিচিনাকে আহিল নহ'ব পাৰে সেইটো বাট মই কৈছোঁ যদি আগৰ পৰা যদি মানে ইণ্টাৰনেশ্যনেল টেৰৰিষ্ট বা কিন্তু ভিতৰত ইমান টেৰৰিষ্ট নাই বাৰু যদি কানেকশ্যন থকাহেঁতেন আগতে এইটো গম পাই গ'লহেঁতেন সেইটো ইজি হ'লহেঁতেন সেইটো নিউট্ৰেলাইজ কৰাটো মানে সি অকলে আহিলে কাৰণে সেইটো নিউট্ৰেলাইজ কৰাটো বহুত টান হয় অকলে আহিছে তেনেকুৱা মই ভাবোঁ মানে হ'ব পাৰে এতিয়া তহঁতে কি ভাব যে তহঁতে কি ভাব এতিয়া নতুন পলিটিকেল টাৰ্ণ অভাৰ আহিব চেঞ্জটো হ'ব কাৰণ এই বহুত পাৱাৰফুল আছিলে আৰু এতিয়া যদি মানে জাপানৰ ৰিলেশ্যন কি আৰু বাঢ়িব আৰু অতীত হ'ব মানে ৰখি যাব কি হ'ব সেইটো গম নাপাওঁ কিন্তু চেঞ্জেছটো আহিবই মানে হেম্পাৰ এটা কৰিবই প্ৰথমতে কাৰণ মানে চিনজো আবে থাকোঁতে বহুত আগবাঢ়িছিলে এইবিলাক কামবিলাক এতিয়া নেক্সট যিজন মানুহ আহিব তাৰ জেগাত সি বা কেনেকুৱা হয় সি কিমান মানে আগ্ৰহী ইণ্ডিয়াৰ ওপৰত কিমান ইণ্টাৰেষ্টেড সি যদি ভাবে যে নাই আমি বেলেগ কাণ্ট্ৰিৰ লগত কৰো ইণ্ডিয়াৰ লগত কম কৰো ডিপেণ্ড কৰে ন তাৰ পলিটিকেল কোন এতিয়া আহিব কিন্তু এতিয়া কাৰেণ্ট পলিটিকেল চাইনিজ জিঅ'পলিটিক্স মানে এক্সপাৰ্টবোৰে কৈ আছে যাতে এতিয়া মানে জাপানত এটা নতুন ঢৌ এটা আহিব মানে ৰাইটিং ঢৌ এটা আহিব মানে যিটো চিনজো আবে যিটো মানে এটা হেৰি আছিলে ন পলিটিকেল ধাৰণা এটা আছিলে ন সেইটো মানে চব মানুহে এতিয়া তাক মানে একচেপ্ট কৰিব মানে বুজিব চেষ্টা কৰিব ৰিয়েলাইজ কৰিব চেষ্টা কৰিব মানে মৰাৰ পিছত মানুহে একচুৱেলি ভাবে ন তাক কৰি যোৱা কামবোৰ কিমান ভাল আছিলে তাৰ থিংকিং কেনেকুৱা আছিলে
ভিজন কেনেকুৱা আছে সেইটো এটা এক্সট্ৰিম ৰাইটিং মানে হ'ব পাৰে মানে পাৰ্টি এটা